নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া দুপৰীয়া খানা বনাই আছোঁ আৰু আজি ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু আশা কৰোঁ ব্লগটো চাই ভাল পাব। দুপৰীয়া খানাৰ কাৰণে মই মাছৰ তৰকাৰী বনাই আছোঁ। মাছখিনি ফ্ৰাই কৰি লৈছোঁ আৰু মাছখিনি বহাই পেলাই অকণমান কভাৰখন লগাই দিছোঁ, নহ'লে গেছটো গোটেই লেতেৰা হৈ যায় মাছবিলাক ফুটি ফুটি, সেইকাৰণে অকণমান কভাৰ কৰি দিলোঁ। আৰু মাছটো ফ্ৰাই কৰা মোৰ হৈয়ে গৈছে আৰু বেছিকৈ দেখাই থকা নাই, সকলোৱে মাছ ফ্ৰাই কৰিব জানেই, তাৰ কাৰণে বেছি ভিডিঅ'টো দীঘল কৰা নাই আৰু এইবিলাক দেখাই থাকিলে অলপ দীঘল হৈ যায় ভিডিঅ'টো, তাৰ কাৰণে মাছখিনি নমাই ৰাখিলোঁ। আৰু আজি তৰকাৰীটো বনাই আছোঁ মাছ, আলু আৰু বেঙেনা দি পেলাই, ডাঙৰ মাছৰ জোল। এইটো মাছটোৰ নামটো কি আছিলে মোক কৈছিলে, মই পাহৰি গ'লোঁ, মাছবিলাক মই চিনি নাপাওঁ ভালকৈ। আৰু বেঙেনাখিনি তেলত দি দিলোঁ। এতিয়া আলু, নিমখ আৰু হালধি লগাই পেলাই আৰু অলপ ফ্ৰাই কৰি লৈছোঁ বেঙেনাটো। ডাইৰেক্ট বনাব পাৰে তৰকাৰী বনালে, ফ্ৰাই নকৰিলেও হয়, কিন্তু ফ্ৰাই কৰি ল'লে বেঙেনাটো খাই অলপ টেষ্টি লাগে আৰু সেইকাৰণে অকণমান ফ্ৰাই কৰি লৈছোঁ। গেছটো অলপ কমাই দিছোঁ যাতে জ্বলি নাযায় মোৰ বেঙেনাখিনি। আৰু অকণমান মাজতে লৰাই দিম মই বেঙেনাখিনি, তাৰপাছত নমাই দিম। বেঙেনা ফটককৈ হৈয়ে যায়, বেছি ভাজিবও দৰকাৰ নাই, আৰু অকণমান লৰাই দিম। অকণমান লৰাই দিলোঁ আৰু এতিয়া নমাই ৰাখিম। বেঙেনা মোৰ হৈ গৈছে ভাজা, আৰু একেখিনি তেলতে মই আলুখিনি অকণমান ভাজি ল'ম। মোৰ পেনখনত তেল আছে, তাতে মই এতিয়া আলুখিনি দি দিম। আলুখিনি দি দিছোঁ আৰু আলুখিনি দি পেলাই অকণমান ইয়াতে মই নিমখ দি দিম। নিমখ দি পেলাই কভাৰ কৰি দিম যাতে মোৰ আলুখিনি অকণমান সিজিও যায়, সিজি গ'লে ভাল হ'ব। বেঙেনাটো ফটককৈ সিজি যায়, আলুটো সিজোঁতে অকণমান সময় লাগে, সেইকাৰণে গেছটো অকণমান মই মিডিয়াম কৰি পেলাই কভাৰখন লগাই দিছোঁ। আৰু ইফালে বহাই দিছোঁ কেৰেলা ভাজি। বহুত বেছি গৰম পৰিছে, ফটাফট বনাই পেলাই পাকঘৰৰ পৰা ওলাব লাগে আৰু কেৰেলা ভাজি বহাই দিছোঁ। চিম্পুল খানা গৰমত। আলুখিনি মোৰ হৈ গৈছে, নমাই ৰাখিছোঁ। চেহেৰাটো গৰমত একদম বহুত বেছি গৰম পৰিছে, আমি অৱস্থা নাই। দুইটাতে বহাই দিছোঁ, এটাত ভাজি এটাত তৰকাৰী। ফটাফট বনাই ওলাব লাগে পাকঘৰৰ পৰা, বহুত বেছি গৰম পৰিছে। ঠিক আছে, তেনে ৰেচিপিটো চাই থাকক আপোনালোকে, মই কেনেকৈ বনাইছোঁ মাছৰ তৰকাৰীটো। একেখন পেনতে আকৌ মই তেল দি দিলোঁ আৰু এতিয়া পিঁয়াজ দি দিম। কাটি ৰখা ডাঙৰ চাইজৰ এটা পিঁয়াজ দি দিছোঁ, কাটি পেলাই। বেঙেনা দি পেলাই বনালে পিঁয়াজটো অকণমান বেছিকৈ দিলে ভাল লাগে, তাৰ কাৰণে মই ডাঙৰ চাইজৰ এটা পিঁয়াজ কাটি পেলাই দি দিলোঁ ইয়াত। আৰু অকণমান তেলটো বেছি হ'ব লাগে, কাৰণে তেলটো দি দিছোঁ। আৰু ইফালে মই কেৰেলা ভাজিটো অকণমান লৰাই দিছোঁ যাতে জ্বলি নাযায়। আৰু পিঁয়াজখিনি মোৰ ভাজা হৈ গ'ল, তাতে ভাজি ৰখা বেঙেনা আৰু আলুখিনি দি দিলোঁ। এইখিনি অকণমান ভাজি ল'ম মছলা দি পেলাই। আৰু এতিয়া মই ইয়াতে মছলাখিনি দি দিম। হালধি দিম আৰু ৰেড চিলি পাউডাৰ, অকণমান জিৰা পাউডাৰ দিম। মছলা নিদিলেও ভালেই লাগে খাই, কিন্তু মছলাটো দি দিলে, ৰেড চিলি পাউডাৰটো দিলে অকণমান কালাৰটো ভাল লাগে আৰু সেইকাৰণে দি দিলোঁ অলপ। সোৱাদ অনুসৰি নিমখো দি দিছোঁ। আধা চামুচ জিৰা, 1 চামুচ ৰেড চিলি পাউডাৰ। অকণমান ভাজি ল'ম। এতিয়া মছলাখিনি দিয়া হৈছে আৰু গেছটো একদম ল' কৰি ৰখা হৈছিলে, অকণমান মিডিয়াম কৰি দিছোঁ মই। অকণমান ভাজি ল'ম এইখিনি, 2 মিনিটমান ভাজিলে হ'ব। এতিয়া পানী দি দিম ইয়াতে। পানী দি দিলোঁ মই, 1 গিলাচমান দিছোঁ মই পানী ইয়াত।
बहुत বেছি পানী দিটো বেয়া লাগিব বেঙেনা দি পেলাই বনোৱা হৈছে আৰু এয়া মোৰ তৰকাৰীখিনি উতলি আহিছে এতিয়া ইয়াতে দি দিছোঁ মই ভাজি ৰাখা মাছখিনি অকণমান লৰাই দিছোঁ আৰু কভাৰ কৰি দিছোঁ মই তৰকাৰীখিনি এই 5 মিনিটৰ কাৰণে কভাৰ কৰি দিছিলোঁ আৰু লাষ্টত দি দিছোঁ মই 3টা কেঁচা জলকীয়া ফালি ফালি মোৰ তৰকাৰী ৰেডি হৈ গৈছে এয়া আলু সিজি গ'ল বহুত বেছিকৈ তৰকাৰীখিনি উতলাই থাকিলে বেঙেনাখিনি একদম নাইকিয়া হৈ যাব সেইকাৰণে এয়া মোৰ তৰকাৰী পুৰা ৰেডি আৰু ইফালে মোৰ কেৰেলা ভাজি ৰেডি হৈ গ'ল খানা বনাই হৈ গ'ল গৰমত পুৰা গৰম পৰিছে অকণমান লৰাই দিছোঁ কেৰেলাখিনি এয়া মাছৰ তৰকাৰী গেছটো অফ কৰি দিলোঁ হৈ গ'ল পুৰা ৰেডি আৰু এতিয়া বাচনখিনি ধুব লাগিব বনাই পেলাই লগে লগে বাচনখিনি ধুই পেলাই গেছটো চাফা কৰি পেলালে ভাল লাগে অলপ চাফা লাগে নহ'লে পাকঘৰটো গোটেই লেতেৰা হৈ থাকে তাৰ কাৰণে মই লগে লগে কৰি দিওঁ বনাই একদম গৰমে গৰমে কৰি দিওঁ আৰু অলপ পাছত কৰিম বুলি ভাবিলেই থাকি যায় এইবিলাক কাম সেইকাৰণে লগে লগে খানা বনাই হৈ গ'ল আৰু গেছটো চাফা কৰিলোঁ এতিয়া বাচনখিনি ধুই খানাটো খাম খাই পেলাই অলপ ওলাই যাম ব্লগটো চাই থাকিব কণ্টিনিউ কি কৰোঁ অলপ দেখাই দিব চেষ্টা কৰিম এটা কিবা এটা বস্তু আনিম বুলি ভাবিছোঁ আজি ঘৰৰ কাৰণে কি আনো আপোনালোকক দেখাই থাকিম চাই থাকিব ভিডিঅ'টো তৰকাৰী ফাইনেল লুকটো চাওক কেনেকুৱা হৈছে কালাৰটো বহুত ধুনীয়া হৈছে খালে গম পাম তাৰ টেষ্টটো দেখাত ধুনীয়াই লাগিছে টেষ্টি হ'ব যেন লাগিছে কাৰোবাৰ খাব মন গৈছে যদি জনাব দেই কালাৰটো দেখি ৰেডি ইফালে কেৰেলা ভাজি আৰু ইফালে ভাত চিম্পুল খানা গৰমত বেছি ভালো নালাগে ঠিক আছে খাই লওঁ তেনে খাই পেলাই আকৌ লগ পাই আছোঁ ফেমিলি পুৰা ৰেডি আৰু এতিয়া অলপ ওলাই যাওঁ এয়া ৰেডি হৈছোঁ ক'ত যাওঁ দেখাই দিব চেষ্টা কৰিম অকণমান ঠিক আছে দিয়ক হাই ফ্ৰেণ্ডছ ঘূৰি মেলি আহিলোঁগৈ কিন্তু বাহিৰত একো ভিডিঅ' কৰা নাই আৰু ইমান গৰম পৰিছে একো মানে ঘূৰিও ভাল লগা নাই একদম অশান্তি লাগি গৈছে গৰমত আৰু যিটো কামৰ কাৰণে গৈছিলোঁ নহ'ল এটা ৱাটাৰ ফিল্টাৰ আনিব গৈছিলোঁ একুৱাগাৰ্ডৰ কিন্তু পচন্দ নহ'ল ইয়াত মানে 2-3টা মানহে পাইছোঁ নাই বেছি আৰু বাজেটটো মিলা নাই ভাল মানে পচন্দো হোৱা নাই সেইকাৰণে ভাবিছোঁ অনলাইনতে এতিয়া অৰ্ডাৰ দিম আৰু ঠিক আছে তেনে আৰু আজিৰ ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব নাপাহৰিব ৰেচিপিটো কেনেকুৱা লাগিলে জনাব নাপাহৰিব আৰু মোৰ চেনেল যদি নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কাষত থকা বেল আইকন টিপি দিব যাতে মোৰ ভিডিঅ' নটিফিকেশ্যনসমূহ আপুনি পাই থাকে পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা আজিলৈ আহিছোঁ তেনে বাই বাই